নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ কাৰণে লৈ আইছো এসএসসি জিডিত আহি থকা বহুত ইম্পৰ্টেন্ট বিলোম শব্দ অৰ্থাৎ বিপৰীত শব্দ আৰু সেই শব্দসমূহ কেনেকৈ কি কৰা হয় হলনি কৰা হয় আহক আমি তাৰ কিছুমান পইণ্ট আমি চাই যাওঁ প্ৰথম পইণ্টটো হৈছে লিংগ পৰিৱৰ্তন সে অৰ্থাৎ লিংগ পৰিৱৰ্তন কৰি যেনেকৈ লড়কা হলে লড়কি হয় এটো এটা কি হয় লড়কাৰ বিপৰীত অৰ্থ হয়নে তেনেকৈ ৰাজা হলে ৰাণী বৰ হলে বধূ এনে লিংগ পৰিৱৰ্তন সে বিলোম শব্দ আমি কৰিব পাৰোঁ অৰ্থাৎ বিপৰীত শব্দৰ অৰ্থ কৰিব পাৰোঁ উপসৰ্গ সে जैसे मान হলে কি হ'ব অপমান হ'ব স্বাস্থ্য হলে কি হ'ব অস্বাস্থ্য হ'ব আস্থা হলে কি হ'ব অনাস্থা হ'ব तीन नंबर पॉइंट যদি আমি চাওঁ হেতু হ'ব কি अलग जाति के शब्द से अलग जाति के शब्द से जैसे তাৰ অৰ্থটো কি হ'ব आजाद হলে কি হ'ব গোলাম आगे पीछे करवा मीठा ইয়াৰ দুটা শব্দই সম্পূৰ্ণ বেলেগ বেলেগ आजाद গোলাম आजाद মানে আমি জানো স্বাধীন আৰু গোলাম মানে কি আনৰ গোলাম হোৱা বা আনৰ দলতীয়া হোৱা आगे माने की आगत और पीछे माने हल की पिছত करवा तीता मीठा माने हल आमी सकले जानो मीठा हने और नया समाज के पद बनाकर और हेया होइसे की आदि आदि तो की हबो पारे अनादि হয় আৰু सनात হলে অনাথ হয় এটা অ তো লগাই দিয়া হৈছে ইয়াত হনে আৰু ইয়া সনাথত হ তো খলনি কৰি অ তো লগাই দিয়া হৈছে এনেকৈ আমি কি কৰিব পাৰো বিলোম শব্দ বা বিপৰীত অৰ্থ লিখিব পাৰো एसएससी জিডিত আহি থকা আটাইতকৈ বহুত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন যিসমূহ কোৱেশ্চন মই আপোনালোকৰ কাৰণে লিখি লৈছো আৰু সেই কোৱেশ্চনসমূহ আমি চাওঁ যে বিলোম শব্দ কি আহে আৰু তাৰ লিষ্টখিনি আপোনালোকে বহিত নোট কৰি যাব ঠিক আছে শব্দ আৰু এফালে লিখা হৈছে কি বিলোম অৰ্থখিনি ঠিক আছে অতিবৃষ্টি অনাবৃষ্টি আৰু এটো এসএসসি জিডি 2024 ফেব্ৰুৱাৰীত এই ওয়ার্ডটো আহিছিল যে অতিবৃষ্টি তাৰ বিলোম শব্দ কি হ'ব অনাবৃষ্টি অক্ষম হলে কি হ'ব সক্ষম अधम अधমৰ বিপৰীত অৰ্থ কি হ'ব উত্তম অভিজ্ঞ অনাভিজ্ঞ হ'ব অৰ্পণ গ্ৰহণ অনাথ হলে কি হ'ব সনাথ কি হ'ব সনাথ অপব্যয় হলে কি হ'ব মিতব্যয় অগম হলে কি হ'ব সুগম আমিষ হলে কি হ'ব নিৰামিষ নেক্সট 10 নম্বৰটো কি আছে ইহলোক হলে কি হ'ব পৰলোক হেতু এসএসসি জিডি 2024 ৰ 4 ফেব্ৰুৱাৰীত এই কোৱেশ্চনটো আহিছিল ইহলোক হলে কি হ'ব পৰলোক इतिश्री हले की हबो श्री गणेश इति हले की हबो अथा ईश्वर हले की हबो अनिश्वर उत्तम हले की हबो अधम उर्वर हले की हबो बंजर बा उत्सर तुच्छ हले की हबो महान धीरता हले की हबो अधीरता धीरता हले ता विपरीत अर्थ की हबो अधीरता हबो बहिरंग हले की हबो अंतरंग हबो बहिरंग मीन्स तार বিপৰীত অৰ্থটো কি হ'ব অন্তৰংগ বহিৰংগ অন্তৰংগ দাতা হলে কি হ'ব ইয়াসক দাতা হলে কি হ'ব ইয়াসক হ'ব তেনেকৈ আমি আৰু কেইটামান চাওঁ যেনেকৈ জড় হলে কি হ'ব চেতন 22 নম্বৰত আছে দণ্ড দণ্ড হলে কি হ'ব পুৰস্কাৰ তাৰ বিপৰীত শব্দটো কি হ'ব দণ্ড হলে কি হ'ব পুৰস্কাৰ হ'ব ধৃষ্ট হলে কি হ'ব বিনীত হ'ব বা বিনম্ৰ হ'ব নিৰস হলে কি হ'ব সৰস প্ৰসাৰণ হলে কি হ'ব সংকুচন প্ৰতিচি হলে কি হ'ব প্ৰাচী প্ৰতিচি प्रासी मृदुल हले की हबो कठोर धूर्त हले की हबो मूर्त हले की हबो अमूर्त होनी अनहोनी होनी हले की हबो अनहोनी हबो अपना हले की हबो আমি সকলোৱে জানো পৰায় अमर আৰু अमीरी এই দুটা আপোনালোকৰ কাৰণে দিয়া হৈছে যে अमर তাৰ বিপৰীত শব্দটো কি হ'ব ইয়াত লিখিব বিলোম শব্দ কি হ'ব ইয়াত লিখিব अमीरी হলে কি হ'ব ইয়াত আপোনালোকে এটো জনাব ঠিক আছে নেক্সট চাও अबनी মানে কি अंबर আগমন তাৰ বিপৰীত অৰ্থ কি হ'ব প্ৰস্থান অৰ্থাৎ আগমন হলে কি হ'ব প্ৰস্থান প্ৰৱেশ কৰা ওলাই যোৱা মানে আজাদি হলে কি হ'ব গোলামী এৰি হলে সতী উদয় হলে কি হ'ব অষ্ট নেক্সট যদি চাওঁ উদয় হলে কি হ'ব অষ্ট হ'ব উপলব্ধ হলে কি হ'ব অনুপলব্ধ উদ্ধাৰ হলে কি হ'ব নগত উগ্ৰ হলে কি হ'ব সৌম্য হ'ব কি হ'ব সৌম্য উগ্ৰ হলে কি হ'ব সৌম্য হ'ব গতিকে নেক্সট ভিডিঅত আপোনালোকৰ কাৰণে আৰু নেক্সট 20টা বা 40টা আৰু বিলোম শব্দ লৈ আহিম যিকিটা কোৱেশ্চন বহুত আহি থাকে এসএসসি জিডিত গতিকে যদি ভিডিঅটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ